ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰিছা, যিকোনো আলবাল সাৰ্চ কৰিছা, তাৰপিছত কি হ'ব, তাৰপিছত আহিব নটিফিকেশ্যন এক মাহা গিটিং কৰি। চ' সেই নটিফিকেশ্যনগিলা কেনেকৈ আপোনালোকে নহা কৰিব পাৰে, ক্লিয়াৰ কৰিব পাৰে। চ' তাকে আজিৰ ভিডিঅ'ত দেখুৱাম। চ' হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ত্ৰিমণিজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল ক্ৰম ব্ৰাউজাৰ অপেন কৰি লোৱা। ক্ৰম ব্ৰাউজাৰৰ ইণ্টাৰফেচটো আহি গ'ল। তাতে একদম কোণাত থকা 3 ডট থকা তাতে টেপ কৰি দিবা। নতুন ইণ্টাৰফেচ আহিব, তাৰে হিষ্টৰীত টেপ কৰি দিবি। চ' বন্ধুসকল নতুন ইণ্টাৰফেচ আহি গ'ল, ক্লিয়াৰ ব্ৰাউজিং ডাটা। চ' তাতে মই ব্যৱহাৰ কৰা হিষ্টৰীগিলা আছে। চ' তাতে ক্লিয়াৰ ব্ৰাউজিং ডাটা টেপ কৰি দিবি। তাৰপিছত আহি গ'ল নতুন ইণ্টাৰফেচ, ক্লিয়াৰ ব্ৰাউজিং ডাটা বেছিক এডভান্স। এডভান্সত টেপ কৰি দিবি। টাইম ৰেঞ্জত যাই অল টাইম লিখা আছে না, তাতে যাই তাতে লাষ্ট আৱাৰ, নতুন মোবাইল লোৱা গ'লে লাষ্ট আৱাৰ থাকে, তাতে তুমি অল টাইমটো ছেট কৰি দিবি। তাৰপিছত ক্লিয়াৰ ব্ৰাউজিং ডাটাত টেপ কৰি দিবি। তাৰপিছত ক্লিয়াৰত টেপ কৰি দিবি। এণ্ড নেক্সট গাইজ, ক্লিয়াৰ ব্ৰাউজিং ডাটা মানে ইউজ কৰা ডাটাগিলা চব ইৰেজ হৈ আছে। চ' গাইজ ফাইনেলি আপোনাৰ ডাটা ক্লিয়াৰ হৈ গ'ল। তো কোনেও বিচাৰি নাপায় আৰু। চ' এতিয়া চেক কৰি দিওঁ হিষ্টৰীত, চাই খালী হৈ গ'ল। চ' বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে লাইক কৰা, শ্বেয়াৰ কৰা আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া।